নমস্কাৰ দৰ্শকসকল, এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল, এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল, হোলীৰ পিছতেই কৃষকৰ একাউণ্টত সোমাব ধন। ফাকুৱাৰ পিছতে 12 কোটি কৃষকক উপহাৰ দিবলৈ সাজু হৈছে মোদী চৰকাৰ। কৃষকৰ একাউণ্টত জমা হ'ব 11 নৱেম্বৰত ধন। 2000 টকাকৈ জমা হ'ব কৃষকৰ একাউণ্টত। ধন জমা হোৱাৰ পূৰ্বে আপুনি কৰিব লাগিব ই-KYCৰ কাম। ঘৰতে বহি কৰিব পাৰিব আপুনি ই-KYCৰ কাম। 31 মাৰ্চৰ পূৰ্বে আপুনি কৰিব লাগিব ই-KYCৰ কাম। ইয়াৰ বাবে আপুনি যাব লাগিব pmkisan.gov.in ত। দৰ্শকসকল, আমি আপোনালোকক আকৌ এবাৰ জনাবলৈ লৈছোঁ, হোলীৰ পিছতে কৃষকৰ একাউণ্টত সোমাব ধন। ফাগুৱাৰ পিছতেই 12 কোটি কৃষকক উপহাৰ দিবলৈ সাজু হৈছে মোদী চৰকাৰ। কৃষকৰ একাউণ্টত জমা হ'ব 11 নৱেম্বৰত ধন। 2000 টকাকৈ জমা হ'ব কৃষকৰ একাউণ্টত। ধন জমা হোৱাৰ পূৰ্বে আপুনি কৰিব লাগিব ই-KYCৰ কাম। ঘৰতে বহি আপুনি কৰিব পাৰিব ই-KYCৰ কাম। দৰ্শকসকল, 31 মাৰ্চৰ পূৰ্বে আপুনি কৰিব লাগিব ই-KYCৰ কাম। ইয়াৰ বাবে আপুনি যাব লাগিব pmkisan.gov.in ত। দৰ্শকসকল, আজিৰ 2 নম্বৰ খবৰটো হৈছে কংগ্ৰেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰিব ছোনিয়া গান্ধীয়ে। সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰাৰ সম্ভাৱনা প্ৰিয়ংকা গান্ধী। কাইলৈ কংগ্ৰেছৰ CWCৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকতেই পদত্যাগ প্ৰস্তাৱ ৰাখিব ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকাই। 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পিছতেই এই বৈঠক। CWCৰ বৈঠকৰ নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিব কংগ্ৰেছৰ CWCয়ে বিনম্ৰভাৱে তিনিওকে জনাইছে অনুৰোধ।